এবাৰ অলপ ষ্টুডেণ্ট কমিব। যোৱা বছৰ আমাৰ 99% ল'ৰাই পাছ কৰি গ'ল, সেইকাৰণে ফেইল ষ্টুডেণ্ট আমাৰ নাইয়ে। আৰু ফেইল ষ্টুডেণ্ট যি কম সংখ্যক আছে সেইটো একেবাৰে মানে কি হয় পইণ্টৰ ঘৰত থকা এটা পাৰ্চেণ্টেজ, সেইকাৰণে ষ্টুডেণ্টৰ সংখ্যাটো এইবাৰ APRৰ সংখ্যাটো কমিছে। আমাৰ ক'ভিডৰ ক্ষেত্ৰত চৰকাৰৰ যিখিনি নিৰ্দেশ আছে সেই নিৰ্দেশাৱলীবিলাক আমি মানে পালন কৰিম আৰু আমাৰ পৰীক্ষালৈকে আৰু বেছি দিন নাই। ইয়াৰ আগতে যদি আৰু কিবা নিৰ্দেশ দিয়ে সেই নিৰ্দেশখিনিও আমি পৰীক্ষাৰ ক্ষেত্ৰত পালন কৰিম। এবাৰ অলপ ষ্টুডেণ্ট কমিব। যোৱা বছৰ আমাৰ 99% ল'ৰাই পাছ কৰি গ'ল, সেইকাৰণে ফেইল ষ্টুডেণ্ট আমাৰ নাইয়ে। আৰু ফেইল ষ্টুডেণ্ট যি কম সংখ্যক আছে সেইটো একেবাৰে মানে কি হয় পইণ্টৰ ঘৰত থকা এটা পাৰ্চেণ্টেজ, সেইকাৰণে ষ্টুডেণ্টৰ সংখ্যাটো এইবাৰ APRৰ সংখ্যাটো কমিছে। আমাৰ ক'ভিডৰ ক্ষেত্ৰত চৰকাৰৰ যিখিনি নিৰ্দেশ আছে সেই নিৰ্দেশাৱলীবিলাক আমি মানে পালন কৰিম আৰু আমাৰ পৰীক্ষালৈকে আৰু বেছি দিন নাই। ইয়াৰ আগতে যদি আৰু কিবা নিৰ্দেশ দিয়ে সেই নিৰ্দেশখিনিও আমি পৰীক্ষাৰ ক্ষেত্ৰত পালন কৰিম।